বন্ধুসকল আজি এই ভিডিঅ'ত আমি কথা পাতিম প্ৰত্যেকজন ল'ৰাই বিচাৰে মই ভাল পোৱা ছোৱালীজনীৰ সৈতে যেনে বহুত সময় কথা পাতিব পাৰোঁ, যেনে খুব মজ মস্তি কৰিব পাৰোঁ, যেনে তেওঁৰ সৈতে মানে বহুত সময় কথা বতৰা চলে, ঠিক আছে। তো প্ৰত্যেকজন ল'ৰাই বিচাৰে, বাট কেতিয়াবা এনেকুৱা হৈ যায় ন, য'ত মানে একো ক'ব মানে শব্দই বিচাৰি নাপাওঁ যে ইয়াৰ পাছত মই কি ক'ম, আৰু কথা দীঘলীয়া হোৱা নাই, এইটো এটা টেনশ্যন হৈ গ'ল। তো আজিৰ ভিডিঅ'ত আমি সেই সকলোবোৰ লৈ আলোচনা কৰিম যে কি টপিকৰ ওপৰত ছোৱালীয়ে কথা পাতি মজা পায়, ঠিক আছে। যদি তুমি প্ৰথম কাৰোবাৰ সৈতে কথা পাতিছা, কোনো ছোৱালীৰ সৈতে, তোমাৰ তাত লাগে যে কি টপিকত কথা পাতিম, কি সুধিম, কি ক'ম, ঠিক আছে। তো সেই অৱস্থাত এইবোৰ টপিকত তুমি কথা পাতিবা, ট্ৰেণ্ডিঙত চলি আছে এইবোৰ টপিক, ঠিক আছে। ছোৱালীক বহুত বেছি মজা লাগে এই টপিকৰ ওপৰত যেতিয়া তুমি কথা পাতিবা তেওঁৰ সৈতে। এক প্ৰকাৰে চাবলৈ গ'লে কোনো ছোৱালীৰ সৈতে এইবোৰ টপিকত তুমি কথা পাতি চাবা, তাৰ পাছত তুমি অনুমান কৰিব পাৰিবা যে কিমান গৰম টপিক হয়। তো বলা ভিডিঅ'লৈ আগবাঢ়ো আৰু ধুনীয়া কৰি বুজাবলৈ চেষ্টা কৰোঁ। সকলোতকৈ প্ৰথম টপিকটো হৈছে চিৰিয়েল ন, প্ৰত্যেকজনী ছোৱালীৰে ফেভৰেট হয়, ঠিক আছে। এশজনী ছোৱালীক গৈ তুমি প্ৰশ্ন কৰা চিৰিয়েল চাই ভাল পোৱা নে, ভাল লাগে নে, তেতিয়াহ'লে 10% এনেকৈ ক'ব পাৰে যে নাই নাচাওঁ, ইমান এটা ইণ্টাৰেষ্ট নাই। কিন্তু 90% ছোৱালীয়ে ক'ব যেন চাওঁ, ভাল লাগে। যদি 90% ছোৱালীয়ে চাই ভাল লাগে, তেতিয়াহ'লে বুজি পোৱা এই টপিকটো কিমান বেছি গৰম হ'ব। এজন ল'ৰাৰ গ্ৰুপত গৈ তুমি সোধা যে ভাই কি কৰি আছ, কি চলি আছে, তো ধুনীয়া কৰি তোমাক উত্তৰ দিব যে নকবি আৰু, নতুন ছিজন আহি পালেহি, তো ৰেংক পোষ্ট কৰি আছোঁ। এতিয়া বহুতে বুজি পোৱা নাই ৰেংক পোষ্ট মানে কি। তো ৰেংক পোষ্ট মানে ফ্ৰী ফায়াৰ পাবজিত মানে কেইদিনমান পিছে এটা নতুন ছিজন আহে, তো ছিজনত কি কৰিব লাগে জানা নাই, মানে নিজৰ যিটো পইণ্ট আছে ন, সেইটো প্লাছ কৰিব লাগে, সেইটোৰ নামেই হৈছে ৰেংক পোষ্ট। তো সেই সময়ত ন ল'ৰাৰ কাৰণে এই টপিকবোৰ মানে খুব বেছি মানে কি ক'ম আৰু গৰম টপিক হয়। মানে ভাই তই কিমান প্লাছ কৰিছ, কিহত আছ, এইবোৰ ন সকলো সময়তে চলিয়ে থাকে। তো তেনেকুৱা ছোৱালীৰ মাজতো হয়, এজনীয়ে আনজনীক লগ পালে এনেকৈ কয় ঐ কালিৰ খণ্ডটো চাইছা নাই। তো সেইজনী কেনেবাকৈ মানে মিছ কৰি পেলাইছে, তো তাইৰ ৰিয়েকশ্যন হয় কি হৈছে কালিৰ খণ্ডত, কোৱাচোন জল্দি কোৱা না, জল্দি ক কি হৈছে। তাৰপাছত মই চাব পৰা নাই, ঘৰত অলপমান আলহী আহিছিলে, তো চাব পৰা নাই, কি হৈছে কোৱাচোন। তো পূৰা মানে মিট মছলা লগাই মানে পূৰা মানে ধুনীয়া কৰি গাই থাকে, ঠিক আছে। তো ইমানখিনি যদি ছোৱালী পচন্দ কৰে চিৰিয়েল, তেতিয়াহ'লে তুমি একবাৰ কথা পাতি চাবা ন, তাৰপাছত তুমি ক'বা যে মই কি কৈ আছোঁ, ঠিক আছে। এতিয়া তুমি ডাইৰেক্ট চিৰিয়েলত জপিয়াই নিদিবা যে তুমি চিৰিয়েল চোৱা নেকি, কিয়নো কথা আমাৰ দীঘলীয়া কৰিব আছে। তো এনেকৈ যদি তুমি প্ৰশ্ন কৰা, কথা সৰু হৈ যাব, ঠিক আছে। শ্ৰমিকতাই উত্তৰ দি দিব, তো ইমান লেকচাৰ মাৰিব নোৱাৰা। তো সেইকাৰণে তুমি কি কৰিব লাগিব, ঘূৰাই পকাই তুমি দূৰেৰে মানে ঘূৰি আহিব লাগিব। তুমি তাইক এনেকৈ কোৱা, আচ্ছা কেতিয়াবা তোমাৰ লগত এনেকুৱা হৈছে নেকি, ঘৰত টিভিৰ ৰিম'ট লৈ কাজিয়া আজিলৈকে হৈছেনে? মোৰ লগত ন বহুতবাৰ হৈছে। তাই যদি নকয়, তেতিয়াহ'লে তুমি এনেকৈ ক'বা যে মোৰ সৈতে ন টিভিৰ ৰিম'ট লৈ পেলাই মানে ভণ্টিৰ সৈতে, বা যদি ভাইটি আছে ভাইটিৰ সৈতে, তো যিয়ে নহওক কাৰোবাৰ এটা নাম লৈ ল'বা। তো তুমি এনেদৰে কোৱা মোৰ ন ডেইলি ভণ্টিৰ সৈতে এবাৰ কাজিয়া হয় টিভিৰ ৰিম'ট লৈ পেলাই। তো এইটো কৈ পেলাই ৰৈ দিবা, যেনে তাই প্ৰশ্ন কৰে কিহৰ কাৰণে কাজিয়া হয়। তাৰপাছত তুমি আকৌ কণ্টিনিউ কৰিবা এনেকৈ, এই কাৰণে কাজিয়া হয় যেতিয়া মই টিভি চাবলৈ যাওঁ, গৈয়ে চাওঁ চিৰিয়েল চাই আছে, আৰু চিৰিয়েল মই পচন্দ নকৰোঁ, মানে নাজানো ছোৱালীবোৰে। তাৰপাছত মায়েও এনেকৈ দেখাব কেতিয়াবা চিৰিয়েল মানে খুব বেছি কৰি চায়। এনেকুৱা কি আছে মানে মহিলাসকলে মানে নিজৰ প্ৰাণ বুলি ভাবে। সঁচাই কৰি তুমি যদি বুজাব পাৰা ন, তেতিয়াহ'লে কালিৰ পৰা ময়ো চিৰিয়েল চাবলৈ বহিম, মানে সঁচাই কৰি তুমি বুজাব পাৰিবানে এনেকুৱা কি আছে। ইয়াৰ পাছত চাবা ছোৱালী ইমান ধুনীয়াকৈ তোমাক জ্ঞান দিব, ধুনীয়াকৈ তুমি শুনা, তুমি শুনি এনেকৈ ৰিয়েক্ট কৰিবা, এনেকুৱা হয় নেকি, সঁচাই কৰি নে, ৰিয়েলি মানিব লাগিব, কিন্তু বহুত সঁচাই কৰি গৈছে, বহুত বেছি ভাল লাগিছে, এনেকুৱা হয় নেকি, এনেকুৱা হয়, শ্বেট মই জনাই নাছিলোঁ এনেকুৱা হয় বুলি। তো এনেদৰে ৰিয়েক্ট কৰা, যেনে তাইক কৈ পেলাই কমফৰ্টেবল ফিল কৰে, ঠিক আছে। লাহে এনেকৈ ছোৱালী অ'পেন হয়, ঠিক আছে। তাৰপাছত চাবা নেক্সট টাইম তোমাক নিজে কল কৰি পেলাই শুনাই থাকিব। অলপমান বৰিং হ'বও পাৰে, তোমাৰ তাত বিৰক্ত লাগিবও পাৰে, কৰি থাকিবা ন ভাই, ছোৱালী পটাব আছে, তাইৰ সৈতে কথা পাতিব আছে, তো অলপমানতো সহিব লাগিব, ঠিক আছে। তো এইটো নভাবিবা যেন আৰে এইবোৰ কোনে কৰিব, তেনেকৈ নহয়, ঠিক আছে। তো অলপমান কৰি দিবা, চাবা নেক্সট টাইম ন তাই নিজে অবজাৰ্চিভ কল কৰিব তোমাৰ সৈতে শ্বেয়াৰ কৰিবলৈ, ঠিক আছে। তেতিয়া তুমি টপিক চেঞ্জ কৰি দিবা যদি তোমাৰ তাত ভাল নালাগে। আৰু দ্বিতীয় ৰোমেণ্টিক টপিক, এতিয়া বহুতে এনেকৈ ক'ব পাৰে আৰে ভাই ছোৱালীহঁতন মোক কি ক'ম, এনেতোন ভাও নিদিয়ে আৰু কি ৰোমেণ্টিক কথা পাতিব। তো চোৱা কথাকে এনেকুৱা, বহুত ল'ৰা এনেকুৱা আছে ৰোমেঞ্চটো কৰিব বিচাৰে, বাট যিদৰে কৰে ন সেইটো মানে ছোৱালীক ভাল নালাগে। বেছিভাগ ল'ৰা এনেকুৱা কৰে, যেতিয়াই মানে ৰোমেঞ্চৰ মূৰ হয় ন, তেতিয়া কি কৰে, ছোৱালীৰ দেহ লৈ পেলাই মানে কমেণ্ট কৰে, তেওঁৰ দেহ লৈ পেলাই ৰোমেঞ্চ কৰে। তেনেকৈ নহয় ভাই, ছোৱালীৰ দেহ, ছোৱালীৰ মানে গা বাদ দি পেলাই ন আৰু বস্তুবোৰ আছে সেইবোৰৰ ওপৰত তুমি কৰা চাবা। কেতিয়া কোনো ছোৱালী মানে তোমাৰ সৈতে মানে এইবোৰ টপিকত কথা পাতিবলৈ অলপো মানে ভয় নকৰে বা লাজ নকৰে, ঠিক আছে। তো চোৱা কথাকে এনেকুৱা বহুতবোৰ বস্তু আছে, যেনে ধৰি লোৱা বতাহ আছে, বেলি আছে, জোন আছে, তৰা আছে, বতৰ আছে, এইবোৰৰ ওপৰত ধ্যান দিয়া না, তুমি ডাইৰেক্ট তাতেই যাবা, তেনেকৈ বেয়া লাগে ছোৱালীক, ঠিক আছে। তো চোৱা কথাকে এনেকুৱা, মানে তোমাক নোচোৱা কৰি মানে এনেকৈ ফিল কৰোৱাম ন যেনে তোমাৰ মানে মূৰ হৈয়ে যায়, ঠিক আছে। তো সেইটোৱে মই ক'ব বিচাৰিছোঁ। তো কেনেদৰে অলপমান বেলেগ কৰি বুজাবলৈ চেষ্টা কৰোঁ, যেনে ধৰি লোৱা তাই তোমাক কেতিয়াবা কল কৰে, কল কৰিখিনি তোমাক সোধে যে কি কৰি আছা, সেইখন তুমি কি উত্তৰ দিয়া, তুমি এনেকৈ কোৱা
কি কৰিবা বৰষুণ পৰি আছে ঠাণ্ডা বতৰ শুই আছোঁ আৰুনো কি কৰিম তো এনেকৈ যদি তুমি কোৱা তেতিয়াহ'লে ইমান ধুনীয়া কথাৰ পৰা তুমি কেতিয়া টপিক বনাব পাৰিবানে নোৱাৰিবা তুমি পৰা নাই ঠিক আছে তো পাৰিবা জানিব লাগিব তুমি এনেকৈ ক'ব পাৰিলাহেঁতেন যে নক'বা আৰু ইমান ধুনীয়া বতৰ হয় ন কি ক'ম আৰু বেলেগ কিবা কিবি ফিলিংছ আহি আছে পাছত তোমাৰ ফালে বৰষুণ পৰিছে নে নাই এতিয়া তাই কি কয় সেইটো ভালদৰে শুনা তাই যদি তোমাক এনেকৈ কয় যে বৰষুণ পৰি আছে তেতিয়াহ'লে তুমি এনেকৈ ক'ব পাৰা তেতিয়াহ'লে তোন চাগে মোৰ ফিলিংছটো বুজি পায়ে আছা ন মানে নক'বা আৰু এনেকুৱা বতৰ আহিলে ন দুখ হয় মনত দুখ লাগে আঘাত লাগে আৰু যদি তাই তোমাক এনেকৈ কয় যে বৰষুণ পৰা নাই তেতিয়াহ'লে তুমি তাইক এনেকৈ ক'ব পাৰা উফ শেট তেতিয়াহ'লে তোন আৰু কিয়ে ক'ম মোৰ ফিলিংছ তুমি ক'তেই বুজি পাবা বৰষুণ পৰিলেহে বুজি পালাহেঁতেন তো তোমাৰ কপাল একেবাৰে বেয়া এতিয়া তাই আকৌ তোমাক সুধিব কিহৰ কাৰণে এনেকৈ কৈছা কিহৰ কাৰণে মোৰ কপাল বেয়া তাত তুমি আকৌ এটা প্ৰশ্ন কৰা মানে কথা দীঘলীয়া কৰিব আছে ন তো এনেকুৱা তুমি মানে এনেকৈ কথাবোৰ ক'বা না এনেকৈ উত্তৰ দিবা যেনে আৰু এটা কথা মানে তেওঁ সুধিব বিচাৰে ঠিক আছে আৰু এটা যেনে তাৰ প্ৰশ্ন ৰৈ থাকে ঠিক আছে কথাবোৰ এনেদৰে কোৱা যেনে তোমাৰ কথাবোৰ শুনি সঁচাই কৰি তেওঁৰ মনত কিবা এটা ফিলিংছ আহে যেনে কিবা এটা কানেক্ট কৰিব পাৰে কিবা এটা ফিল কৰিব পাৰে আৰু এইটো তেতিয়াই সম্ভৱ হ'ব যেতিয়া তুমি ধুনীয়া কৰি ক'বলৈ শিকিবা ঠিক আছে এতিয়া কথাকে এনেকুৱা মই যিবোৰ কথা কৈ আছোঁ তুমি ভাবি আছা ঠিক আছে তোমাৰ মাইণ্ডত আহিছে নাই তোমাৰ ফিলিংছ আহিছে নাই যদি আহিছে তেতিয়াহ'লে নিশ্চয় জনাবা ঠিক আছে ৰমেঞ্চ এনেদৰে কৰা যেনে তেওঁৰ দেহৰ অংগত নোযোৱা ঠিক আছে যেতিয়া তুমি সেইবোৰ বস্তু লৈ পেলাই ৰমেঞ্চ কৰা ন বুজি পোৱা যায় যে তুমি কিমানখিনি তলৰ মানুহ ঠিক আছে তো সকলো সময়তে এনেদৰে ৰমেঞ্চ কৰিব চেষ্টা কৰিবা চাবা ছোৱালী নেক্সট টাইম ন তোমাক হিণ্ট দি থাকিব মানে টপিক উঠাই দিব তোমাক ক'বলৈ মুখত ঠিক আছে তাৰপাছত চাবা কিমান মজা লাগে আৰু তৃতীয়টো হৈছে মিউজিক প্ৰত্যেকজনী ছোৱালীয়ে ন সংগীতৰ অনুৰাগী হয় প্ৰত্যেকজনী ছোৱালীয়ে সংগীত ভাল পায় আমিও ভাল পাওঁ ন' ডাউট ঠিক আছে কিন্তু ল'ৰা আৰু ছোৱালীৰ মাজত কি পাৰ্থক্য জানা আমি গান শুনো এই কাৰণে যেনে টাইম পাছ হয় আৰু ছোৱালীয়ে এই কাৰণে শুনে গানত লিখা প্ৰত্যেকটো লাইন যে মোৰ পৰা কপি কৰি নি লিখা হৈছে তো সেইটো শুনি পেলাই বহুত বেছি এনজয় কৰে সকলো সময়তে চাবা হেডফোন লগাই সকলো সময়তে শুনিয়ে থাকে গান ঠিক আছে এনেই লাউড স্পীকাৰত কেতিয়া গান নুশুনে আমিবোৰে শুনিলে কি কৰোঁ লাউড স্পীকাৰ লগাই কাৰ মোবাইলত কাৰ বেছি চাউণ্ড আছে আমিবোৰে এইবোৰ মক্কেলেমি কৰি থাকোঁ আৰু ছোৱালীৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে বেলেগ হয় তেখেতসকলে পূৰা মন দি পেলাই শুনে শব্দবোৰ বুজিবলৈ চেষ্টা কৰে ফিলিংছবোৰ গোটেইখিনি অনুভৱ কৰে কেনেকুৱা হৈ আছে সকলোবোৰ ন ইম'শ্যন ভিতৰত আনে ঠিক আছে তো ইমানখিনি চিৰিয়াছ হৈ পেলাই গান যেতিয়া শুনে ছোৱালীয়ে শুনে ঠিক আছে এতিয়া চব কথাষাৰ এনেকুৱা 100জনী ছোৱালীৰ মাজত চাগে এনেকুৱা লাগে যে 10-12জনীয়ে গান পচন্দ নকৰে বা নুশুনে এনেকুৱা হ'ব পাৰে তো কথা পাতিলে বুজিয়েই পাবা তাই গান শুনে নে নুশুনে যদি তোমাৰ তাত লাগে যে তাই গান শুনে ঠিক আছে তেতিয়াহ'লে তুমি কেনে কথা পাতিবা তাইৰ সৈতে কি কেনেকৈ তুমি সুধিবা সেইটো লৈ পেলাই অলপ বুজাবলৈ চেষ্টা কৰোঁ যেনে ধৰি লোৱা তুমি তেওঁৰ সৈতে ফোনত কথা বতৰা পাতি আছা আৰু বেকগ্ৰাউণ্ডত তুমি গান শুনা পালা তো তুমি তাইক এনেকৈ সুধিব পাৰা যে কোনে গান শুনি আছে শুনিবলৈ কিন্তু ভাল লাগিছে গানটো এতিয়া তাই কিবা নহয় কিবা নিশ্চয় উত্তৰ দিব যে মই বজোৱা নাই বা মই শুনা নাই দাদাই শুনি আছে ভাইটিয়ে শুনি আছে বা ওচৰৰ ঘৰত কোনোবাই হোম থিয়েটাৰ বজাই আছে বা বেয়া লাগিছে কিবা নহয় কিবা নিশ্চয় উত্তৰ দিব যি সঁচা সেয়ে উত্তৰ দিব হয়নে নহয় তো তাৰ পৰা তুমি আকৌ প্ৰশ্ন কৰিব লাগিব প্ৰথমত তুমি তাইটো শুনি লোৱা ঠিক আছে তাই কি কয় সেইটো তুমি ভালদৰে শুনি লোৱা সকলো সময়তে এষাৰ কথা মনত ৰাখিবা যদি কোনো ছোৱালীৰ সৈতে তুমি কথা বতৰা পাতি আছা আৰু তোমাৰ তাত লাগে যে কথাটো অলপমান দীঘলীয়া হওক আৰু অলপমান মজাৰ হওক ইণ্টাৰেষ্টিং হওক তো তুমি কেতিয়াও এনেকৈ সুধি নল'বা যেনে কিবা এটা কথা তাই যেনে উত্তৰ নিদিয়াকৈয়ে সাৰি যায় ঠিক আছে তো সকলো সময়তে তোমাৰ কথাৰ মাজত ন এটা কুৱেশ্যন মাৰ্ক এড কৰিবা যেনে তাই উত্তৰ নিদিয়া কৰি সাৰি যাবই নোৱাৰে ঠিক আছে যেনে ধৰি লওক মই তোমাক সুধিবলৈও কৈছোঁ যে তোমাৰ বেকগ্ৰাউণ্ডত কোনে গান শুনি আছে এইটো এটা কি হ'ল ইয়াত এটা কুৱেশ্যন মাৰ্ক এড হ'ল এতিয়া তাই কিবা নহয় কিবা উত্তৰ দিহে যাব লাগিব এনেকৈ ক'ব নোৱাৰে যে কোনে শুনি আছে এনেকৈতো ক'ব নোৱাৰে কিবা নহয় কিবা তাই নিশ্চয় ক'ব তো ইয়াত কি হ'ল কুৱেশ্যন মাৰ্ক এড হ'ল তো এইটো সকলো সময়তে ফ'ল' কৰিবা ঠিক আছে যিয়ে নহওক কিয় ইয়াৰ পৰা তুমি আকৌ কেনেকৈ কথা বনাবা যেনে ধৰি লোৱা তাই তোমাক উত্তৰত এইষাৰ কথা ক'লে যে দাদাই শুনে ঠিক আছে তো তুমি তাইক এনেকৈ ক'ব পাৰা যে গম পালোঁ দাদাই গান শুনি পেলাই ভাল পায় দাদাৰ ভণ্টিজনীয়ে শুনি পেলাই ভাল পায় নে নাপায় সেইটোহে নাজানিলোঁ এতিয়া তাই কি কয় সেইটো আকৌ ভালদৰে শুনা ঠিক আছে তাই যদি এনেকৈ কয় যে শুনো কেতিয়াবা যেতিয়া মুড অফ থাকে তেতিয়া শুনো তো তুমি তাইক এনেকৈ আকৌ প্ৰশ্ন কৰিব পাৰা যে মুড অফ থাকিলে মানে তাৰমানে কি চেড ছংবোৰ শুনি থাকা নেকি এতিয়া তাই আকৌ কি কয় সেইটো ভালদৰে শুনা চ' এনেদৰে ন তুমি দীঘলীয়া কৰিব পাৰিবা একচুৱেলি মই ইমান ডিটেইলছত বুজাওঁতে ন মোৰ ভিডিঅ' বহুত দীঘলীয়া হৈ গ'ল নাজানো তুমি চাই আছা নাই তো যদি চাই আছা বহুত ধন্যবাদ জ্ঞাপন কৰোঁ যে এতিয়ালৈকে তুমি মোৰ কথা শুনি আছা যদি শুনি আছা তেতিয়াহ'লে বহুত ধন্যবাদ দিব বিচাৰোঁ কথাকে এনেকুৱা যে মই ভাবিছিলোঁ 4টা পইণ্ট এই ভিডিঅ'ত ক'ম তাৰ মাজত 3টা কৈছোঁ আৰু মেইন টপিকটো ৰৈয়ে গ'ল একচুৱেলি ঠিক আছে আৰু সেইটো হৈছে ব্ৰেকআপ ৰিলেশ্যনশ্বিপ এইবোৰ লৈ পেলাই কথা পাতিম বুলি ভাবিছিলোঁ তো সময়ে নহ'ল ঠিক আছে বহুত দীঘলীয়া হৈ গ'ল তো আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰোঁ ইয়াৰ পাছৰ ভিডিঅ'ত বা কেতিয়াবা আমি নিশ্চয় এইটো টপিকত বনাম ঠিক আছে মেইন টপিকটো লৈ পেলাই তো যদি ভিডিঅ' লাগে তেতিয়াহ'লে তলত কমেণ্ট কৰি নিশ্চয় জনাবা তো আজিৰ ভিডিঅ' চোৱাৰ কাৰণে বহুত ধন্যবাদ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে ভাল থাকা সৎ থাকা আৰু সুস্থ থাকা